আজি আমি হাতৰ বিভাজ্যৰ পৰীক্ষাটো কৰিম। হাতৰে বিভাজ্যতা পৰীক্ষাটো কৰিম আৰু সেইটো তোমালোকে আটাইয়ে আগৰ ভিডিঅ'বিলাক চাইছা আৰু অলৰেডি মই আগৰ ভিডিঅ'বিলাক দিছোঁ। তাতে তোমাৰ 2, 3, 4, 5, 6 এইবিলাক আটাইবিলাকে দিছোঁ। আজি আমি হাতৰ ভিডিঅ'টো দেখুৱাম আৰু হাতৰ বিভাজ্যতা পৰীক্ষাটো বেচিকেলি যিখিনি বস্তু মই দিছোঁ এতিয়ালৈকে সেই গোটেইখিনি বস্তু আমাৰ আহিবলগীয়া যিটো টেট পৰীক্ষা হ'ব তাতেও যথেষ্ট প্ৰযোজ্য হ'ব। গতিকে ভিডিঅ'টো চালে বহুতেই ভাল পাম, তোমালোকে চাবা। আৰু এতিয়া আমি দিছোঁ চোৱা হাতৰ বিভাজ্যতা পৰীক্ষা। হাতৰ বিভাজ্যতা পৰীক্ষা এনেকুৱা এটা সংখ্যাৰ একক স্থানৰ অংকটো দুগুণ কৰি সেই অংকটো বাদ দি যি অংক বাকী থাকিব সেইটোৰ পৰা দুগুণটো বাদ দিলে যদি বিয়োগফল শূন্য বা হাতৰ গুণিতক হয় তেতিয়া সংখ্যাটো হাতেৰে বিভাজ্য হ'ব। আমি কেইটামান উদাহৰণ দিম আৰু সেই উদাহৰণ কেইটাত মই দেখুৱাই আছোঁ কেনেদৰে বিভাজ্য হয়। এতিয়া এটা অংক তোমালোকে লোৱা, অংকটো হ'ব তোমাৰ 119। ধৰা এটা সংখ্যা আমাৰ কি ল'ম 119। এই সংখ্যাটো মন কৰা, ইয়াত কি আছে 119 আছে আৰু ইয়াৰ একক স্থানৰ সংখ্যাটো হ'ব তোমাৰ কি 9। গতিকে তোমাৰ কি হ'ব যদি আমি 9 দুগুণ কৰোঁ কি হ'ব 9 পূৰণ 2 সমান 18। এতিয়া কি হ'ব মই কৈছিলোঁ কি যে যিটো একক স্থানৰ সংখ্যা এই একক স্থানৰ সংখ্যাটো আমাৰ বাদ দিব লাগে। বাদ দিলে কি হ'ব, বাদ দিয়াৰ পিছত থাকিব ইয়াত 11। ঠিক আছে, 18 বিয়োগ 11 সমান 7। 18 পৰা কি হ'ল 11 গ'ল বা 11 পৰা 18 বিয়োগ কৰিলেও তোমাৰ কি হয় -7 বা 7 ওলাব হ'ল। গতিকে এতিয়া চোৱা যিহেতু 7 ওলাইছে, যিহেতু বিয়োগফল 7 ওলাইছে, গতিকে কি হ'ব, গতিকে সংখ্যাটো হাতেৰে বিভাজ্য হয়, হ'ব। এতিয়া আমি কি কৰিম, হৰণ কৰিম। প্ৰক্ৰিয়াটো হৰণ কৰি সংখ্যাটো হাতেৰে বিভাজ্য হয় নে নহয় দেখুৱাই দিছোঁ। যে চোৱা 119 হৰণ 7
হাতেৰে কৰিলে তোমাৰ কি হ'ব, এতিয়া 11 আছে, 11 কি যাব, এবাৰ যাব, 1 7 গুণ কিমান 7 হ'ব। তাৰপিছত তোমাৰ 11 পৰা 7 বিয়োগ কৰিলে কি হ'ব, 4, এইটো 9টো নামি আহিলে কি হ'ব, 49, গতিকে 7 গুণ 49, গতিকে কি হ'ল 0। অৰ্থাৎ তোমাৰ কি হ'ব যে এই সংখ্যাটো একক স্থানৰ সংখ্যাটো চাইয়ে আমি ক'ব পাৰোঁ যে সংখ্যাটো হাতেৰে বিভাজ্য হয় নে নহয়। এইটো হৈছে তোমাৰ কি হয়, হাতৰ বিভাজ্যতা পৰীক্ষাৰ প্ৰথম উদাহৰণ। আৰু এটা ডাঙৰ সংখ্যা লৈ মই উদাহৰণ দিছোঁ, এইটো চোৱা, এইটো হৈ গ'ল। আকৌ উদাহৰণটোত চাবা, এইবাৰ আমি ডাঙৰ সংখ্যাটো হৈছে তোমাৰ 1764, 1764 এই সংখ্যাটো লৈছোঁ। এই সংখ্যাটোৰ ক্ষেত্ৰত একক স্থানত কি আছে, 4 আছে, গতিকে একক স্থানৰ সংখ্যাটো 4, গতিকে 4ক ডাবল কৰিলে মানে দুগুণ কৰিলে কি হ'ব, 8। তাৰপিছত তোমাৰ কি হয়, একক স্থানৰ সংখ্যাটো বাদ দিয়া, একক স্থানৰ সংখ্যাটো যদি বাদ দিওঁ, বাদ দিয়াৰ লগে লগে তোমাৰ কি হ'ব, সংখ্যাটো হ'ব 176, এই তিনিটা অংক থাকিব আৰু এই তিনিটা অংক গঠন কৰা সংখ্যাটো 176। 176ৰ পৰা তোমাৰ কি হ'ব, 8 বিয়োগ কৰিব লাগিব, বিয়োগ কৰাৰ লগে লগে তোমাৰ বিয়োগফলটো কিমান হ'ব, 176 বিয়োগ 8 সমান 6, 16 8 গুণ 6 আৰু এইপিনে 6 থাকিব, এইপিনে 1 থাকিব, 176ৰ পৰা 8 মাইনাছ কৰিলে 166 হ'ল। তাৰপিছত তোমাৰ চোৱা, এইটো হ'ল 8 হ'ল, 168 হ'ব। এতিয়া চোৱা 168ক হাতেৰে ডিভিজিবল হয় নে নহয় চাওঁ আমি। 168 যদি হাতেৰে ডিভিজিবল হয়, তেতিয়াহ'লে তোমাৰ কি হ'ব, গোটেই সংখ্যাটোৱে হাতৰ বিভাজ্য হ'ব। 168টো হাতৰ গুণিতক হয় নে নহয় আমি চাম। 168 ডিভিজিবল বাই 7, হাতেৰে তোমাৰ কি হ'ব, 2 পূৰণ 14 হ'ল 7। তাৰপিছত তোমাৰ কি থাকিব, 2, ইয়াত 8 নামি 28, 4, গতিকে 28। যিহেতু 168 হাতৰ গুণিতক, গতিকে কি হ'ব, 1764 সংখ্যাটো হাতেৰে বিভাজ্য হ'ব, হাতেৰে বিভাজ্য হ'ব। এতিয়া চোৱা 17 হাতেৰে বিভাজ্য হ'ব, হয়নে। এতিয়া আমি চাম 1764 এই সংখ্যাটো হাতেৰে প্ৰক্ৰিয়াতে মানে বিভাজ্য হয় নে নহয় আমি টেষ্ট কৰিম। 1764 এই সংখ্যাটো আৰু 7 হাতেৰে কি কৰিম, আমি দুবাৰ দিম, 7 2 কিমান 14, ইয়াত থাকিব 3 আৰু আহিব 6, 7 5 গুণ কিমান হ'ব, 35, 35ৰ 5 হাতে থাকিব তোমাৰ কিমান, বিয়োগ কৰিলে থাকিব 1, আহিবা 4টো নামি আহিল, 4টো নামি আহিলে 14, দুবাৰ দিয়া 7 2 গুণ 14, আল্টিমেটলি তোমাৰ 0। চোৱা ধুনীয়াকৈ মিলি গৈছে, 1764 ডিভাইডেড বাই 7 ইকুৱেল তোমাৰ কি 252, এইটো হাতেৰে বিভাজ্য হয়। গতিকে আমি কি কৰোঁ, আমি ইজিলি গম পাওঁ বা সহজতে গম পাব পাৰোঁ এটা সংখ্যা হাতেৰে বিভাজ্য হ'বনে নহয়। সেইটোৱে, এইটো হ'ল হাতৰ বিভাজ্যতা পৰীক্ষা। এনেকৈ তোমালোকে বিভিন্ন ধৰণৰ সংখ্যা লৈ এইটো কৰি চাব পাৰা, আৰু এই পদ্ধতিটো হৈছে এইটো।